নমস্কাৰ কোন হ'ব ভিক্ষাৰীলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ সন্মুখত আছে সলমান আৰু শাহৰুখ খান বেছি দেৰি নকৰো ঘৰত মানুহ নাই আমাৰ সিধা সিধি প্ৰশ্ন সুধিছো অতুলৰ ঘৈণাকে গা ধুতে কি শ্যাম্পু ব্যৱহাৰ কৰে অপচন এ সানসিল্ক শ্যাম্পু অপচন বি ক্লিনিক প্লাস অপচন সি ডাব আৰু অপচন ডি ভাটিকা শ্যাম্পু আৰু যদি তহঁতে উত্তৰটো ক'ব নোৱাৰা তেতিয়াহ'লে আইবিৰ এটা হাফ লাগব মোক নহ'লে বা গেলা টোপলা এটা লাগব নাস্তাই দি এইবাৰ প্ৰশ্নটো হৈছে মানুহে পাদিলে কিয় চেন ওলায় অপচন এ বেছি বেয়া খাদ্য খোৱাৰ বাবে অপচন বি গেছ হোৱাৰ বাবে অপচন সি মূলা খোৱাৰ বাবে আৰু অপচন ডি কণী খোৱাৰ বাবে আজি তহঁতে এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই এনে বান্ধৰ বহাই দিবই ভাইছা একো কাম নাই তহঁতৰ গতিকে মই আজি নিজেই প্ৰশ্ন সুধি নিজেই কৰপতি হৈ গৈছো আৰু এতিয়া মই সেই ফূৰ্তিতে তহঁতক এটা নাচি দেখাব খুজিছো ৰ হ'ব আৰু নাচি নেট খাওঁ